गवर्नमेंट का जो इलेक्शन है आज का बात नहीं है, वो बीच बीच में करते रहते हैं। जहाँ जो ज़रूरत है पॉलिसी के मुताबिक वो लोग करते रहते हैं। तो इसमें मुझे नहीं बोलना है, स्टेट का पॉलिसी है और हमारा काउंसिल का पॉलिसी हम लोग का खुद का पॉलिसी है, उससे हम लोग चलेंगे। स्टेट का पॉलिसी से स्टेट चलता है, सेंट्रल का पॉलिसी तो सेंट्रल चलता है। तो इसमें मुझे बहुत ज़्यादा कुछ बोलना नहीं है। जैसे इनका पॉलिसी है वो काम करेगा। मुझे यही देखना है कि ये जो इलेक्शन हो रहा है वहाँ के लोग बोडोलैंड में ना आए, उधर ही रहे। मैं उन लोग को स्टेट गवर्नमेंट को भी मेरी तरफ से मैं अनुरोध करता हूँ, और जो वहाँ इवेक्टेड है उन लोगों को भी बोलता हूँ मैं उधर ही रह जाए, क्योंकि बोडोलैंड में बहुत सारे कॉन्फ्लिक्ट, बहुत सारे वायलेंस, हिंसा पहले हुए थे और हम लोग हिंसा यहाँ नहीं चाहते हैं, तो वो लोग वही रहे। और दूसरा जो है हमारे यहाँ जो भी है प्रॉब्लम्स, इसको हमारी तरीका से हम लोग इसको हल करने के लिए कोशिश करेंगे। सर हिंसार पिछत घूरी आई शांति और शांतिर लगे लगे प्रतिभा विकास युवचाम द्वितीयबार कारण सब एटा अनिश्चयता, एटा अस्थिरतार पिछत आमार सरकार आहिसे और इतना आमार सब प्रायोरिटी आছিলে एटा स्थिरता आना। इतना शांति और बोडोलैंडत स्थिरता आहिसे। जी की নহওক काम, जी की নহওক चिंता, जी की নহওক आमार की आछे एजेंडा इतना बास्तवत रूपायन करिब पारे, तात कोनो की कय कोनो धৰণৰ असुविधा নাই। কিন্তু আমি এতিয়া ফোকাস কৰিছোঁ যে ভাৰতবৰ্ষখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন বিকশিত দেশ গঢ়িব বিচাৰিছে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মিছন আৰু ভিজন য'ত দেশখন যদি বিকশিত দেশ হ'ব লাগে, ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক তাৰ এই ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব। ইয়াত যিখিনি আমাৰ মানৱ সম্পদ আছে, এই মানৱ সম্পদখিনি ভালমতে আগুৱাই নিব লাগিব। গতিকে আমাৰ এৰিয়াটো প্ৰায় বহুত দশক ধৰি আনটাচ এৰিয়াৰ নিচিনা আছিলে, যদিও কেন্দ্ৰ চৰকাৰৰ আমি অধীনত আছোঁ, ৰাজ্য চৰকাৰৰ অধীনত আছোঁ। এই এৰিয়াটো বহুত দশকৰ পৰা দশক আনটাচ হৈ থকাৰ কাৰণে ডেভেলপমেণ্টেল যিটো ষ্টেটাছ সেইটো বহুত তলত আছিলে। তো সেইকাৰণে এতিয়া আমি যুৱ যুৱতীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, কৃষকৰ কাৰণে, মহিলাৰ কাৰণে পৃথক 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 কিছুমান আমি ভিজন বনাইছোঁ, আৰু সেই ভিজনবিলাক বাস্তৱত ৰূপায়ণ কৰিব পৰা ভিজন। আমি কাউন্সিল চৰকাৰ, যিহেতু ষ্টেটৰ নিচিনা বাজেট নাথাকে, ডাঙৰ বাজেট, আমাৰ কেন্দ্ৰৰ নিচিনা ডাঙৰ বাজেট নাথাকে, সৰু বাজেট থাকে আমাৰ, কিন্তু সেই সৰু বাজেটটোকে ভালকৈ খৰচ কৰি, ভালকৈ ব্যৱহাৰ কৰি আমি ফাউণ্ডেশ্যনখিনি এই 5 বছৰত কৰি ল'লোঁ। ফাউণ্ডেশ্যন আমাৰ হৈ গ'ল, শিক্ষাৰ ফাউণ্ডেশ্যন ভাল হৈ গ'ল। ৰিজাল্টবিলাক আপোনালোকে দেখিছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টবিলাক লাহে লাহে ভাল হৈ আহিছে। অৰ্থনৈতিক ফাউণ্ডেশ্যনটো আমি কৰিলোঁ, লাইভলিহুড মিছন, এগ্ৰিকালচাৰ, এলাইড, হেণ্ডলুমৰ পৰা আদি কৰি, আৰু হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে যিটো ফাউণ্ডেশ্যন, ইলেমেণ্টাৰী স্কুলৰ পৰা KG to PG স্কুলবিলাক ঠিক কৰা, টিচাৰ এপইণ্টমেণ্ট কৰা, টিচাৰসকলক ট্ৰেইনিং দিয়া, কাউন্সিলিঙৰ কাৰণে টিচাৰসকলক ট্ৰেইন কৰা যাতে ষ্টুডেণ্টবিলাকক কাউন্সিলিং কৰিব পাৰে, ছায়েন্স এডুকেশ্যনটো গুৰুত্ব দিয়া, আৰু লগতে স্পৰ্টছ আৰু কালচাৰ এইটো আমি গুৰুত্ব দিছোঁ। গতিকে ফাউণ্ডেশ্যনটো কৰিছোঁ। আৰু এটা বহুত ডাঙৰ বিষয়টোৱে হৈছে সমন্বয়, শান্তিৰ পিছত সমন্বয়। কাৰণ 26টা জনগোষ্ঠী একেলগে আছোঁ, কোনোবা জনগোষ্ঠী কাৰোবাৰ লগত কেতিয়াবা মনোমালিন্য হোৱা, সংঘাত হোৱা, এইবিলাক আগৰ সময়বিলাকত বহুত দেখিছিলোঁ। কিন্তু এতিয়া আমি চৰকাৰৰ পৰা প্ৰ'এক্টিভ ৰোল লৈছোঁ যাতে কোনো এটা সংঘাত কাৰো জনগোষ্ঠীৰ লগত হ'ব নোৱাৰে। এইকাৰণে 26টা জনগোষ্ঠীৰ এটা মিলনভূমি হিচাপে বিভিন্ন কাৰ্য, বিভিন্ন একশ্যন, বিভিন্ন এক্টিভিটিবিলাক আমি তেনেকুৱা ডিজাইন কৰিছোঁ যাতে সঘনে এই 26টা জনগোষ্ঠী মিলিত হ'ব পাৰে, আৰু তেখেতসকলে ভৱিষ্যত জীৱনৰ পৰিকল্পনা একেলগে কৰিব পাৰে, য'ত অকলে অকলে কৰি আগৰ সময়বিলাকত সংঘাত হৈছিলে, এতিয়া একেলগে হাতত হাত ধৰি যাব পৰাকৈ এটা পৰিৱেশ বনাইছোঁ, যিটো ফিউচাৰত এটা বিকশিত বডোলেণ্ড গঢ়াৰ কাৰণে ফাউণ্ডেশ্যন এটা আমি লে কৰিছোঁ, আৰু সেইটো এতিয়া লাহেকৈ মজবুত হৈ উঠিছে। গতিকে আপোনাৰ যিটো প্ৰশ্ন যে অনাগত দিনত UPPL দল হিচাপে যিটো UPPL মডেল অফ পলিটিক্স, সেইটো টোটেলি বডোলেণ্ডৰ 35 লাখ জনসাধাৰণৰ প্ৰেজেণ্ট আৰু ফিউচাৰটো লৈ ডিজাইন কৰা হৈছে।